তলত মেঘৰ সমুদ্ৰ, ওপৰত আকাশৰ অগাধ শূন্যতা। সেই শূন্যতাৰ মাজেৰে উৰি গৈ থকা এটা ষ্টীলৰ চৰাইৰ বুকুৰ ভিতৰত মই বহি আছোঁ। ৩৭,০০০ ফুট তলত মাটি অথবা সাগৰ পৃষ্ঠ, য'ৰ পৰা অলপ আগতে মই উৰি উৰি উঠি আহিছিলোঁ। উৰি আহিছিলোঁ দুখন ভিন্ন পৃথিৱীৰ মাজৰ অন্য এক শূন্যতালৈ। দুখন অন্য পৃথিৱী, এটা অন্য শূন্যতা। এৰি অহা পৃথিৱী আৰু ভৰি থ'ব খোজা পৃথিৱীৰ মাজত দুঘণ্টা ১৫ মিনিটৰ শূন্যতা এয়া। ঠিক যেন চাৰ্কাছৰ ট্ৰেপিজৰ খেলাৰ দৰে, এখন ঝুলনা এৰি আন এখন ঝুলনালৈ যোৱা মুহূৰ্তবোৰৰ দৰে। শূন্য আৰু একান্ত। এই শূন্যতা আৰু একান্তৰ অংশ হৈ এতিয়া তুমি আছা, মাত্ৰ তুমি। ৰণক্ষেত্ৰৰ হেজাৰ অবুৰ্দ মুহূৰ্ত পাৰ হৈ মই তোমাৰ ওচৰলৈ উভতি আহিছোঁ সুবৰ্ণ। এটা যাত্ৰা আৰম্ভ হ'ব। সপোন হৈ থকা এটা যাত্ৰা, ইচ্ছা হৈ শুই থকা এটা যাত্ৰা। তোমাক কোনেও নেদেখিব, কিন্তু আমি একেলগে যাম। প্ৰতিটো মুহূৰ্তত মই পুতি হৈ তোমাৰ হাতত ধৰি থাকিম। শৰীৰ অতীত, অস্তিত্ব পাৰ হৈ আমি জীয়াই উঠিম আকৌ। কেনি লাগিছে মই নাজানো, অনুভূতিবোৰে এতিয়াও কোনো আকাৰ লোৱা নাই। দায়িত্ব আৰু কৰ্তব্যৰে গধুৰ সময়ৰ ঘূৰ্ণি বতাহৰ পৰা ওলাই আহিছোঁ মাত্ৰ তুমি নথকা পৃথিৱী এখনৰ পৰা। সুদীৰ্ঘ আৰু সংগীহীন পথ পাৰ হৈ নতুনৰ গোন্ধ লাগি থকা ডায়েৰীখন খুলি লোৱা মাত্ৰ কেইটামান মুহূৰ্ত হৈছে তোমাৰ ওচৰলৈ অহা। ইমানবোৰ বছৰ নিজলৈ উভতি চোৱা নাছিলোঁ, ভবা নাছিলোঁ একো। এটা শপত বাক্যৰ বাহিৰে ইমানবোৰ বছৰত আৰু একো নাছিল। বন্দী কৰি থৈ দিছিলোঁ পুতিৰ সকলোখিনি। বন্ধ কৰি থৈ দিছিলোঁ আমাৰ পৃথিৱীলৈ যোৱা দুৱাৰখন। স্বৰ্ণোজ্জ্বল শিখৰত পতাকা পুতি খুলি দিছোঁ সেইখন দুৱাৰ। উভতি যাম উৎস মুখলৈ, গুচি যাম সেই দেশলৈ, যলৈ আমি যাব খুজিছিলোঁ। এইবাৰ কোনেও আৰু। বগা মেঘৰ ভিতৰলৈ প্লেনখন সোমাই গৈছে। খিৰিকীৰ বাহিৰত ঘন কুঁৱলী। বুজা নাযায় কুঁৱলীৰ সিপাৰে আকাশ আছেনে পৃথিৱী। যেন মাত্ৰ কুঁৱলী আছে, প্ৰচণ্ড গতিৰে পিছলৈ গুচি যাব ধৰা কুঁৱলীৰ এখন নৈ। ৰহস্যময় এটা বিভ্ৰম। ডায়েৰীৰ পাতৰ পৰা মূৰ তুলি খিৰিকীৰে বাহিৰলৈ চালে নীৰাই। লাহে লাহে পাতল হৈ আহিব ধৰিছে মেঘৰ গা। ধোঁৱাৰ বিভ্ৰম এৰি ওলাই যাব ধৰিছে প্লেনখন। এতিয়া বাহিৰত ৰ'দ উজ্জ্বল পৰিচ্ছন্ন আকাশ, তলত আকৌ মেঘৰ সমুদ্ৰ। বৰ্তমান পাৰ হৈ নীৰাক গুচি যাব ধৰিছে নিজৰ অতীতলৈ। মানুহে গঢ়া আকাশ আৰু মেঘৰ সৈতে মিহলি হৈ থকা এটা সন্ধিয়ালৈ, পুতিৰ পৃথিৱীলৈ। পোহৰ উজ্জ্বল মঞ্চত সাৰ পাই উঠিছে প্ৰাচীন লোকগাথা। মঞ্চৰ পিছফালে কাপোৰৰ পৰ্দাত এখন উজ্জ্বল নীলা আকাশ। জাপ জাপ তুলাৰে গঢ়া শুকুলা ডাৱৰৰ তৰপবোৰ যেন সঁচাকৈয়ে ডাৱৰ। আকাশৰ ঘৰৰ পৰা ওলাই আহি মেঘৰ ভৰিত ডুবাই থিয় হৈ আছে সোণৰ গহনা, উজ্জ্বল কাপোৰ, সোণোৱালী মুকুট পিন্ধা দেৱ-দেৱীসকল। সকলোৰে মুখ গম্ভীৰ, চিন্তিত, সকলোৰে দৃষ্টি তলৰ পৃথিৱীত এতিয়া এখন নৈৰে কলগছেৰে সজা ভূৰত উটি গৈ আছে বেউলা আৰু লক্ষীন্দৰ। দেৱী মনসাক পূজা দিবলৈ অস্বীকাৰ কৰা চান্দ সদাগৰৰ পুত্ৰ লক্ষীন্দৰৰ কাল সৰ্পৰ দংশনত মৃত্যু হৈছে। দেৱী মনসাৰ কোপত বিয়াৰ নিশাই স্বামীক হেৰুৱাইছে বেউলাই। কিন্তু তেওঁ স্বামীৰ মৃত্যু মানি লোৱা নাই। মৃত স্বামীক জীয়াই তুলিবলৈ অকলে ওলাই আহিছে। লক্ষীন্দৰৰ শৱদেহৰ সৈতে উটি গৈ আছে নদীয়েদি। স্বৰ্গলৈ যাব বেউলা। পেণ্ডেল জুৰি গভীৰ নিস্তব্ধতা, বিয়পি পৰিছে বিষাদৰ সুৰধ্বনি। মঞ্চৰ মজিয়াত সাৰ পাই উঠিছে বেউলা লক্ষীন্দৰৰ পৃথিৱী। নিৰ্মম দেৱতাসকলৰ প্ৰতিশোধে বিনষ্ট কৰা নিৰুপায় মানুহৰ পৃথিৱী। পানীৰঙী কাপোৰত ঢৌ তুলি গঢ়ি তোলা নদীয়েদি উটি গৈ আছে বেউলা আৰু লক্ষীন্দৰ। কইনাৰ সাজ পিন্ধা বেউলাৰ সুসজ্জিত খোপা অবিন্যস্ত হৈ পৰিছে কাপোৰ সাজ। ভোক, পিয়াহ, নিদ্ৰাহীনতা আৰু বিষাদত কাতৰ এখন মুখ। ৰ'দত পুৰি বৰষুণত তিতি বিবৰ্ণ হোৱা এটা শৰীৰ। আকাশৰ দেৱতাসকললৈ মূৰ তুলি চাইছে বেউলাই। দুহাত জোৰ কৰি কাকুতি কৰিছে। হে স্বৰ্গৰ দেৱতাসকল, অভাগিনী বেউলাক সহায় কৰা। স্বামী অবিহনে মই কেনেকৈ জীয়াই থাকিম? জীয়াই থাকি মই কি কৰিম? মোক সহায় কৰা হে দেৱী দেৱতাসকল, মোক পথ দেখুওৱা। সৰু পাহাৰীয়া চহৰখনত আজি অন্য পৰিৱেশ। চহৰখন আৰু ওচৰৰ সকলো গাঁও উজাৰি মানুহ আহিছে ভ্ৰাম্যমাণ নাটকৰ দল চাবলৈ। বাদ পৰা নাই প্ৰশাসনীয় বিষয়াসকলৰ চুবুৰীটোও।
একেবাৰে সন্মুখৰ শাৰীত প্ৰশাসনীয় বিষয়াসকলৰ ল'ৰা-ছোৱালীবোৰ বহিছে। তাৰ পিছত বিষয়া আৰু তেওঁলোকৰ পত্নীসকল। সকলো দৰ্শক নিশ্চুপ হৈ আছে। টিনৰ চকীত ভৰি ওলোমাই থকা ল'ৰা-ছোৱালীবোৰে মাত্ৰ ডাঙৰৰ নিষেধ পাহৰি মাজে মাজে গুণগুণাই উঠিছে। ইহ বেচেৰি, দুখ লাগে ন? বহুত বেয়া হয় মনসা দেৱীজনী। দেৱতাক বেয়া বুলি ক'ব নাপায়। চান্দ সদাগৰে পূজা দিলেনো কি হয়? দেৱতাৰ লগত যুঁজি জিকিব পাৰিব নেকি? এনেই জেদ কৰিছে। ইমান ধুনীয়া কইনাৰ কাপোৰযোৰ লেতেৰা হৈ গ'ল চাচোন। এতিয়া যদি বৰষুণ আহি যায়, কি যে হ'ব? মূৰৰ ওপৰতচোন একো নাই। আৰু যদি ধুমুহা আহে? কলৰবোৰত পঠিয়াই দিব নাপায় নহয়, বৰ বেয়া চান্দ সদাগৰ। মৰাশৰ লগত উটিয়াই দিলে বেচেৰীজনীক। খাবও পোৱা নাই কিজানি। বেউলা লক্ষীন্দৰ উটি গৈ নেদেখা হৈ যাব ধৰিছে। এজাক ল'ৰা-ছোৱালীৰ গুণগুণিৰ মাজত নিশ্চুপ হৈ মাত্ৰ আছে পুতি। দুজাপ খাৰু পিন্ধা দুখন ক'লা, ফুলা অকণমানি হাতৰ মুখ লৈ একান্ত মনে মঞ্চলৈ চাইছে তাই। চিন্তাত মগ্ন, দুখত আঁতৰ। মৰি যোৱা মানে কি? জীয়াই থকা মানেনো কি? মৰি গ'লে এনেকৈ কলৰ ভূৰত বিচনাত চকুমুদি থাকিব লাগে নেকি? আমিও দেখোন চকুমুদি বিচনাত থওঁ। আমাক দেখোন মৰি যোৱা বুলি নকয়। মৰি গ'লে আৰু কেতিয়াও কথা ক'ব নোৱাৰে, নাচায়ো, নাহাঁহেও জানা। জ্বলাই দিয়ে তাৰ পাছত। নহ'লে পুতি দিয়ে, নহ'লে পচি যায়, পোকে খায়, পৰুৱাই খায়। লক্ষীন্দৰৰ সাপে খুটা কাৰণেহে উটুৱাই দিছে, বুজিছা? নিয়ম বোলে। কোনোবা সৰু ল'ৰা এটাই কৈছে। পুতিৰ উজ্জ্বল চকুত সীমাহীন আশ্চৰ্য। সৰু চহৰখনৰ মুখ্য প্ৰশাসনিক বিষয়াৰ তৃতীয় কন্যা পুতি, বয়স 5 বছৰ। ক'লা ফুলা গাল আৰু তীৰ-বিদাই থকা দুচকুৰে এখন উজ্জ্বল আনন্দময় মুখ। কথা কোৱা চকুযোৰে ভাৱৰ লগে লগে ৰূপ সলায়। পোহৰ কমে বাঢ়ে মনৰ পোহৰৰ সৈতে। বেউলাৰ সৈতে উটি গৈ আছে তাইও, গহন বনৰ মাজেৰে, অকলে, বৰষুণত তিতি ৰ'দত শুকায়। তাইৰ ভয় লাগে ৰাতি হ'লে, ধুমুহা আহিলে। তাৰ পিছত তাই ভয় জয় কৰে। লক্ষীন্দৰক জীয়াই তুলিব লাগিব যে। লক্ষীন্দৰ নথকা পৃথিৱীখনত কেনেকৈ জীয়াই থাকিব বেউলা? কেনেকৈ জীয়াই থাকিব পাৰি ভালপোৱা মানুহবোৰ মৰি গ'লে? বেউলা লক্ষীন্দৰৰ লগে লগে উটি গৈ থাকোঁতে অলেখ প্ৰশ্নই তাইক আৱৰি ধৰিছে। মই কাক ভাল পাওঁ? কাক ভাল পাওঁ? পৰিচিত মানুহবোৰৰ মুখবোৰ চকুৰ আগত ভাহি উঠিছে। মাত্ৰ কেইখনমান মুখ। পৃথিৱীলৈ অহা বেছিদিন হোৱা নাই। ঘৰখন, প্ৰাথমিক বিদ্যালয়খন আৰু চুবুৰীটো। চিনাকিৰ এয়াই সীমা। ঘৰৰ পৰা বহুত দূৰৈত চাকৰি কৰে দেউতাকে। পৰিয়ালৰ আনবোৰ মানুহক তাই এতিয়ালৈকে দেখা নাই। দেখিছে যদিও মনত নাই। মই দেখোন চবকে ভাল পাওঁ। মোৰ দেখোন চবকে মৰম লাগে। আমাৰ মেকুৰীটো, কুকুৰটো, আমাৰ ঘৰৰ শালিকা আৰু ঘনচিৰিকা কেইটা, সিহঁতকো দেখোন ভাল পাওঁ। মই দেখোন গছবোৰকো ভাল পাওঁ। ঘৰৰ পিছফালৰ গছজোপাত ঘূৰি ফুৰা, পাত খাই থকা পলুবোৰকো দেখোন মৰম লাগে। মোৰ দেখোন গছ কাটিলেও দুখ লাগে। চোতালৰ বন উঘালি পেলালেও দুখ লাগে। মই দেখোন একোৱে মৰি যোৱাটো নিবিচাৰোঁ। মঞ্চৰ পোহৰ নামি ছয়াময়া কৰি তোলা এন্ধাৰত ইফালে সিফালে চাইছে পুতিয়ে। ষ্টীলৰ চকীত ভৰি নোচোৱাই বহি বায়েক দুজনী আৰু ভায়েকে ভজা বাদাম খাই আছে। তেওঁলোকৰ উজ্জ্বল কৌতূহলী চকুবোৰ মঞ্চত নিবদ্ধ। কেনেকৈ জীয়াই থাকিব পাৰিব পুতিয়ে বায়েকহঁত মৰি গ'লে, মাক দেউতাক মৰি গ'লে? ডিঙিৰ ওচৰত কিহবাই সোপা মাৰি ধৰি আছে। সেই ঢুকুতেও কষ্ট হৈছে। আৰু সুবৰ্ণ? ছয়াময়া এন্ধাৰত ওচৰত বহি থকা সুবৰ্ণলৈ চালি পুতিয়ে। মঞ্চৰ পৰা চকু আঁতৰাই লগে লগে পুতিয়ে চালে 7 বছৰীয়া সুবৰ্ণই। যেন সি জানিছিল পুতিয়ে তালৈ চাব। কি? লাহেকৈ সুধিলে সুবৰ্ণই। মৰি যোৱা মানে কি? এখন্তেক পুতিলৈ চাই সুবৰ্ণই লাহেকৈ ক'লে। লক্ষীন্দৰ মৰি যোৱাৰ কাৰণে দুখ লাগিছে? বহুত। তুমি মৰি নাযাবা। নাযাওঁ, মায়ে কৈছে দুখ লগা কথাবোৰ ভাবিব নালাগে। নাভাবোঁ বাৰু। বাকলি এৰিয়াই পুতিৰ কাৰণে মুঠিত লৈ থকা বাদামখিনি পুতিৰ হাতত দি মঞ্চলৈ তুলি চালে সুবৰ্ণই। মঞ্চত তেতিয়া দৃশ্যপট সলনি হৈ গৈছিল। বিষাদৰ সুৰ থান-বান কৰি হাতত জীৱন্ত সাপ মেৰিয়াই মা মনসা মঞ্চলৈ সোমাই আহিল। নৈত উটি যোৱা বেউলা লক্ষীন্দৰক দেখি মা মনসাৰ চকুত কুটিল হাঁহি চিকমিকাই উঠিছিল। তীক্ষ্ণ ব্যংগ কঢ়িয়াই বিয়পি পৰিছিল নীৰা কণ্ঠৰ
নাৰী কণ্ঠৰ সংলাপ। পুতি লাহে লাহে ওলাই আহিছে মাটিৰ পৃথিৱীৰ পৰা। ডাৱৰৰ তৰপত ভৰি ডুবাই ৰৈ থকা দেৱ-দেৱীসকললৈ লাগি চাইছে। কলা মুকুতাৰ দৰে মণি তিৰবিৰাইছে সপোন। ডাৱৰত ভৰি থৈ থিয়াই থাকিব পাৰি নেকি? ডাৱৰৰ আঁৰত এনেকৈ থাকে নেকি দেৱী আৰু দেৱতাসকল? এবাৰ ডাৱৰত ভৰি থ'ব পৰা হ'লে, এবাৰ উৰি যাব পৰা হ'লে আকাশলৈ। মোৰ যদি পাখি থাকিলহেঁতেন, মই যদি ডাৱৰলৈ উৰি যাব পাৰিলোহেঁতেন। ডাৱৰৰ সিপাৰি কি আছে? আছে নেকি সঁচাকৈ স্বৰ্গৰাজ্য? আছে নেকি পৃথিৱীতকৈ ধুনীয়া দেশ? তাত বাৰু মোক থাকিব দিবনে দেৱতাবোৰে? সোণৰ মুকুট মোক নেলাগে, মোক একো নালাগে। ডাৱৰত বহিম, ডাৱৰত শুম, মুঠি মুঠি ডাৱৰ হাতত লৈ চাৰিওফালে ছটিয়াম, গালে মুখে সানিম, ডাৱৰৰ কাপোৰ পিন্ধিম। চাবনৰ ফেনৰ দৰে ডাৱৰ ফুলাব পাৰিনে? কহুৱা ফুলৰ দৰে ফু মাৰি উৰুৱাই দিব পাৰিনে যেনি তেনি? Passengers are requested to fasten their seat belt. Kindly return to your seat. We are finding through rough weather. খিৰিকীৰ বাহিৰৰ পৰা চকু ঘূৰাই সন্মুখলৈ চালে নীৰাই। স্পিকাৰত ভাহি আহিছে বিমান পৰিচাৰিকাৰ মাত। নিজৰ নিজৰ আসনলৈ উভতি অহা যাত্ৰীবোৰে মৃদু হুলস্থুলৰ সৃষ্টি কৰিছে। সেই হুলস্থুলৰ একাষে খিৰিকীৰ আসনত বহি ডাৱৰৰ দেশত বুৰ গৈ আছে নীৰা। বুৰ গৈ আছে দূৰ অতীতত এৰি অহা পুতিৰ মনোজগত। পুতিৰ কথা ভাবি তেওঁৰ গম্ভীৰ ওঠত ফুটি উঠিছে চিন নিচিনা হাঁহি এটা। খিৰিকীৰ সিপাৰে ডাৱৰৰ মহাসমুদ্ৰ। সোঁত বগা ডাৱৰৰ সেই মহাসমুদ্ৰত ৰিণিকি ৰিণিকি দেখা দূৰত্বত মূৰ তুলি ৰৈ আছে মহাগিৰি হিমালয়। প্লেনৰ ভিতৰত বাস্তৱতাৰ পৰা মুখ ঘূৰাই বৰফৰ পোচাক, বৰফৰ মুকুট পিন্ধা সেই বিস্তৃত পৰ্বতমালাত আকৌ চকু থলে নীৰাই। বহুত গভীৰৰ পৰা ভাহি আহিছে এজনী নিচেই সৰু ছোৱালীৰ প্ৰাণ খোলা হাঁহিৰ শব্দ। এজনী কণমানি ছোৱালীৰ আনন্দত উজ্জ্বল, উৎসাহত উচ্চ কণ্ঠৰ বিৰতিহীন কলকলনিত আলোড়িত হৈ উঠিছে দূৰৈৰ এখন পৰিচ্ছন্ন ঘৰৰ শান্ত নিৰ্জনতা। হিমালয় পৰ্বতৰ ৰজা। সৰু কোঠাটোত মুখৰিত হৈ উঠিছে পুতিৰ মাজু বায়েকে মুখস্থ কৰা প্ৰাণপথ চেষ্টাত। ডাঙৰ বায়েকে একান্ত মনে মেপ আঁকিছে। তাইৰ ওচৰত বহি তলমূৰ কৰি একান্ত মনে পানী দিয়াই দিয়াই বহী এখনত জলছবি লগাইছে পুতিয়ে। জপৰা চুলি কচাই মুখখন ঢাকি ধৰিব খুজিছে। পানীত তিতি থকা কাগজৰ পৰা এৰাই বহীত লাগি যোৱা ৰংবোৰে ফুটাই তোলা পখিলাৰ ছবিখনে বৰ্ণময়তাৰ অনিৰ্বচনীয় আনন্দক বুঢ়াই পেলাইছে পুতিক। হিমালয় ক'ত আছে? কিয় পৰ্বতৰ ৰজা? জলছবিৰ পৰা ওলাই আহি বাইকলৈ চালে পুতিয়ে। সিন্ধু নদীৰ উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ বিয়পি থকা পৰ্বতমালাকৈ হিমালয় পৰ্বতমালা বোলে। হিমালয় মানে হিমৰ আলয়, হিম মানে বৰফ, আলয় মানে ঘৰ, বৰফৰ ঘৰ। হিমালয়ত বৰফ আছে। আৰু কি কি আছে তাত? কিতাপত আৰু একো লিখা নাই, খালি কথা সুধি থাকে। মাক সোধ যা। পানীৰে তিয়াবলৈ ধৰা নতুন জলছবি এৰি পুতি দৌৰি গ'ল মাকৰ ওচৰলৈ। মাকে তেতিয়া 4 বছৰীয়া ভায়েকক ওচৰত বহুৱাই ভাত খুৱাই আছিল। এখন্তেক সেই দৃশ্যলৈ থমকি চাই থাকিল পুতিয়ে। মনৰ ভিতৰত কিবা এটা হৈছে, বুজি নোপোৱা কিবা এটা। বুকুৰ পৰা উজাই আহিছে অনুভূতিটো, চকুলৈ সোমাই আহিছে। মাকৰ ওচৰত বহি ভায়েকৰ দৰে ভাত খাবলৈ মন গৈছে। মাকৰ গাত গা লগাই বহিবলৈ মন গৈছে। মাকে এনেকৈ কেতিয়া খুৱাই দিছিল? কেতিয়া এনেকৈ মাকৰ গাত গা লগাই বহিছিল? কিমান মন যায় পুতিৰ মাকৰ লগত শুবলৈ, মাকৰ বুকুৰ মাজত থাকিবলৈ, মাকৰ হাতেৰে খাবলৈ। মাকে দেখোন তাইক কেতিয়াও ওচৰত বহিবলৈ নামাতে, সাৱটিও নলয় ভায়েকক লোৱাৰ দৰে, ভাতো খুৱাই নিদিয়ে। ভায়েকৰ জন্ম হোৱাৰ কাৰণে মাকে তাইক কলাত নোলোৱা হ'ল নেকি? মৰম নকৰা হ'ল নেকি? প্ৰশ্ন আৰু বিষাদবোৰ গঢ় লওঁ লওঁ হোৱাৰ আগতে উৰি গুচি গ'ল। তাইৰ ঠাই ল'লেহি বিমিশ্ৰ ভাল লগাই। চা কেনেকৈ গালে মুখে ভাত লগাইছে, খাবও নাজানে। কেনেকুৱা থুপুকা ভায়েকটো। আৰু মাকজনী, ইহ কিমান যে ধুনীয়া মোৰ মাজনী, ইমান ধুনীয়া মা আৰু কাৰো নাই। কলা মুকুতা তিৰবিৰাই উঠিছে দুচকুত। বুকুখন গলি গৈছে মমতাত। মা হিমালয়ত কি আছে? কি? গৰ্ভৰ ভৰৰ ক্লান্ত চকু তুলি জীয়েকলৈ চাইছে মাকে। হিমালয় পৰ্বতৰ ৰজা, হিমালয় পৰ্বতৰ ৰজা। কি আছে হিমালয়ত মা? মই নাজানো, দেউতাৰক সুধিবি। ইহ দেউতাই যেন ক'বহে।
আৰু দেউতা দেখোন ক্লাবত তাছ খেলিবলৈ গৈছে। বিৰিজ, মই জানো, তাছ বুলি কৈছে, দুষ্ট ছোৱালী। তাছেই হয়, তই একো নাজান। হিমালয় পৰ্বতৰ ৰজা, চব পৰ্বত মিলি তেওঁক ৰজা পাতিছিল নেকি মা? ভাত লগা হাত ধুবলৈ মাক তেতিয়া গুচি গৈছিল। লাজ পালে, মা গুচি গ'ল। লাজ পোৱা আকৌ কি? মাকে উত্তৰ নিদিয়াকৈ গুচি গ'লে লাজ পাব লাগে নেকি? কিন্তু মনৰ ভিতৰত যেন কিবা এটা দেখোন হৈছে, মোৰ দেখোন বেয়া লাগিছে। পুতি অন্যমনস্ক হৈ ৰৈ আছে। ভায়েকলৈ খং উঠিছে, মাকলৈ অলপ খং উঠিছে, মনটো বেয়া লাগিছে। ভাত খুৱাওঁতে হাত লেতেৰা হোৱা কাৰণেহে ধুবলৈ গৈছে। মা ভাল, ভাইটি দুষ্ট হ'লেও মৰম লাগে, বহুত মৰম লাগে। বতাহে উৰুৱাই নিয়া পাতল মেঘৰ দৰে চামনি বান্ধিব খুজিও উৰি গৈছে বিষাদৰ কণাবোৰ। তাৰ ঠাই অধিকাৰ কৰি লৈছে এটা নতুন সপোনে, কেইটামান নতুন প্ৰশ্ন আৰু নতুন ধৰণৰ অলপ ভাল লগা। বাইকহঁতৰ ওচৰলৈ দৌৰি আহিছে পুতি। হিমালয় পৰ্বতৰ ৰজা, মই হিমালয়লৈ যাম, বহুত ডাঙৰ হ'লে যাম। আকাশেদি যে জাক পাতি উৰি যায় চৰাইবোৰ, তালৈকে যায় নেকি? এইবাৰ এটা চৰাই ধৰিম, তাৰ ভৰিত হিমালয় ৰজালৈ এখন চিঠি বান্ধি দিম। সুধিম ডাৱৰৰ সিপাৰে কি থাকে, তাত বাৰু পৰিবোৰ থাকে নেকি? মই যদি খোজোঁ, হিমালয় ৰজাই মোলৈ বাৰু পৰিবোৰৰ পৰা খুজি অনা দুখন পাখি পঠিয়াই দিব নেকি? মোৰো যে ইমান উৰিবলৈ মন যায়, মেঘৰ ওপৰত উঠি মোৰ আকাশেদি উৰি যাব মন যায়। দূৰৰ পাহাৰৰ মূৰত যে বৰফ দেখোঁ, ৰ'দত যে চিকমিকাই, তালৈ যাবলৈ মন যায়। বৰফত চুঁচৰি নামি খেলিবলৈ মন যায়। পাখি দুখন পোৱা হ'লে কিমান যে ভাল আছিল, কি যে কৰিব পাৰিলোহেঁতেন। বাইকহঁতৰ ওচৰত বহি সপোনৰ পৃথিৱীত বুৰ গৈ আছে পুতি। মাজে মাজে কলকলাই উঠিছে। তাইৰ কথা শুনি হাঁহিছে বায়েকহঁত। ডাঙৰ বায়েকে মৰমেৰে কৈ উঠিছে, বলিয়া, একদম বলিয়া, কি যে হ'ব। নীৰাই বাহিৰলৈ চাই আছে। বগা মেঘৰ ধোঁৱাৰ মাজেৰে উৰি গৈছে ষ্টিলৰ চৰাই। নেদেখা হৈ পৰিছে বৰফৰ মুকুট পিন্ধা পৰ্বতমালা। আকৌ লাহে লাহে পৰিচ্ছন্ন হৈ পৰিছে আকাশ। আকৌ তলত মেঘৰ দলিচা, দূৰৈত আকৌ স্পষ্ট হৈ উঠিছে বৰফাবৃত পৰ্বতমালা। বহুত বছৰৰ মূৰত যেন বুকুৰ দুৱাৰ খুলি বাহিৰলৈ ভুমুকিয়াই চাব খুজিছে পুতি নামৰ নিচেই এজনী অকণমানি জীৱনমুখী ছোৱালীয়ে। পুতিৰ দৰে ওলাই যাব মন গৈছে খিৰিকীৰ বাহিৰলৈ, নামি যাব মন গৈছে ডাৱৰৰ দলিচালৈ। উজ্জ্বল হাঁহি এটা যেন মনৰ ভিতৰত গঢ় ল'ব খুজিছে। একেটা সময়তে বিষাদৰ ডাৱৰে ঢাকি পেলাব খুজিছে ৰ'দ যেন হাঁহিটো। মন গ'লেই জানো যাব পাৰি। সকলো বিষয় জানো ইচ্ছাৰ অধীন। নীৰা জানো এতিয়াও পুতি হৈ আছে। নীৰাৰ জানো এতিয়াও আছে পুতিৰ সেই প্ৰখৰ কল্পনা শক্তি। আছে জানো সেই চুই দিলেই ঝংকাৰি উঠা স্পৰ্শকাতৰতা, অনুভৱৰ সেই তীব্ৰতা। পুতিয়ে পাৰিছিল, মনৰ বাটেৰে তাই যেনি ইচ্ছা তেনি গুচি যাব পাৰিছিল। সুবৰ্ণই তাইক মনৰ সেই বাটটোৰ সন্ধান দিছিল। সি তাইক শিকাইছিল যাবলৈ মন যোৱা কিন্তু যাব নোৱাৰা ঠাইলৈ কেনেকৈ মনৰ বাটেৰে গুচি যাব পাৰি, কেনেকৈ বৰষুণৰ দিনতো ধাৰাসাৰ বৰষুণত তিতি ধেমালি কৰিব পাৰি, কেনেকৈ প্ৰখৰ গ্ৰীষ্মত ফাগুনৰ নিৰ্জীৱ শুষ্কতাৰ মাজৰ পৰা গুচি যাব পাৰি কুঁৱলীৰে আৱৰা অৰণ্যৰ শান্ত সজীৱতালৈ। সিয়েই তাইক শিকাইছিল বিবৰ্ণ জীৱনহীনতাৰ মাজত ফুলে ফুলে বিকশিত হোৱাৰ মন্ত্ৰ। সুবৰ্ণই কৈছিল, পাৰিবা, ইচ্ছা কৰিলে পাৰিবা তুমি পুতি, চেষ্টা কৰা, ইচ্ছা কৰা। সুবৰ্ণ আছিল জীৱন পৰিবাহী বতাহৰ দৰে। সুবৰ্ণ আছিল ওখ গছ। পুতি তাৰ কাৰণে আছিল ওখ গছত বাঁহ বন্ধা সৰু চৰাই। খেৰ কুটাৰে গঢ়া পুতিৰ সৰু বাঁহটো সি ধুমুহা বতাহৰ পৰা ৰক্ষা কৰিছিল আকাশ ভাঙি নামি অহা শিল যেন বৰষুণৰ কঠিন টোপালবোৰৰ পৰা। সৰু চহৰখনত বিষয়াসকলৰ চুবুৰিটোৰ একাষে পুতিহঁতৰ ঘৰত গাতে লগা আছিল সুবৰ্ণহঁতৰ ঘৰ। সুবৰ্ণৰ দেউতাক পুতিৰ দেউতাকৰ অধস্তন বিষয়া আছিল। তেওঁ আছিল দেউতাকৰ ব্ৰিজ খেলৰ সঙ্গী। এলকহলিক মানুহজনৰ হাজাৰ দোষ ক্ৰুটি থকা স্বত্বেও অৱস্থান সচেতন দেউতাকে হয়তো তেওঁক এইকাৰণে সহ্য কৰিছিল। অধস্তন বিষয়াৰ সন্তানৰ সৈতে নিজৰ সন্তানৰ আচৰিত বন্ধুত্বকো সহ্য কৰিছিল। পুতিৰ কাৰণে দেউতাকৰ অস্বস্তি আৰু বিৰক্তিৰ অন্ত নাছিল। তেওঁৰ আন আটাইকেইটা ল'ৰা ছোৱালীৰ উচ্চপদস্থ চৰকাৰী বিষয়াৰ আভিজাত্যক প্ৰতিফলিত কৰিব পৰাকৈ গঢ় লৈ উঠিছিল। তাৰ বিপৰীতে পুতি আছিল নিয়ম নমনা, নিয়ম নুবুজা, বশ কৰিব নোৱাৰা এজনী আভিজাত্যহীন অসুন্দৰ ছোৱালী। তাইৰ একমাত্ৰ বন্ধু আছিল সুবৰ্ণ।
তাৰ লগত তাই সুবিধা পালেই হাবি বননিয়ে ঘূৰি ফুৰিছিল। দুয়োটাকে খুব কমেই মানুহে বেলেগে বেলেগে দেখিছিল। কিন্তু সুবৰ্ণ ইমানেই শান্ত, নম্ৰ আৰু পঢ়া শুনাত ভাল আছিল যে তালৈ আঙুলিয়াই পুতিক বন্দী কৰি থোৱাৰ কোনো যুক্তি বিচাৰি পোৱা নাছিল। তেনেই সৰু, গাঁও যেন চহৰখনত বিপদজনক বুলিবলৈ তেনেকুৱা একো নাছিল। উজ্জ্বল মুখেৰে, ধূলি বালিৰ লেতেৰা গাৰে হাতত ধৰাধৰিকৈ ঘূৰি ফুৰা সৰু ল'ৰা ছোৱালী দুটাক সকলোৱে চিনি পাইছিল। সকলোৱে জানিছিল দুয়োটাৰ মাজত গঢ়ি উঠা আচৰিত বন্ধুত্বৰ কথা। কিমান বেলেগ আছিল সেই দিনবোৰ, কিমান সুখী আছিল পুতি। তাইৰ কলা মুকুতাৰ দৰে চকুযোৰে তিৰবিৰাই থাকিছিল আশ্চৰ্য আৰু আনন্দ। তিৰবিৰাই থাকিছিল নতুনকৈ দেখা চৌপাশৰ জগতৰ প্ৰতি সুতীব্ৰ কৌতূহল। সৰু সৰু কথাতে তাই হাঁহিত জিল মিলাই উঠিছিল। তেনে সাধাৰণ কথা একোটাতো তাই বিচাৰি পাইছিল আনন্দৰ উপকৰণ। অনবৰতে অনন্য এক জীৱনী শক্তি তাইৰ খোজত, তাইৰ কথাত টক বগাই উঠিছিল। তাই মগ্ন হৈ থাকিছিল নতুন নতুন আশ্চৰ্যকৰ বস্তু আৰু ঘটনাবোৰৰ সৈতে। প্ৰতিটো নতুন অভিজ্ঞতাই তাইৰ কাৰণে কঢ়িয়াই আনিছিল আনন্দ আৰু বিস্ময়। জ্ঞানৰ চকু মেলিলেই দেখা জগতখনৰ প্ৰেমত পৰি গৈছিল তাই। বিচিত্ৰ বৰ্ণী পখিলাৰ ৰঙীন পাখিবোৰৰ দৰে ৰঙীন হৈ পৰিছিল তাইৰ ভিতৰখন। সম্পূৰ্ণ জিৰণি আৰু ভৰা পেটেৰে তাইৰ প্ৰতিটো দিন আৰম্ভ হৈছিল। স্কুলৰ বাহিৰে বাকী সকলোখিনি সময় খেলা আৰু খেলা। গধূলি পঢ়া টেবুলত বহি সাধু কিতাপৰ ছবিত চকু থৈ সপোন ৰাজ্যত বুৰ যোৱা, এইবোৰেই কাম। ৰাতিৰ ভাতৰ কাঁহীৰ যেন সপোন উপঙি থাকে। পঢ়া টেবুলৰ পৰা উঠি আহি আধা মুঠ খোৱা চকুত উপঙি থকা সপোনৰ কাঁহীৰ ভাতৰ পৰা ভাত তুলি কেনেবাকৈ বিচনালৈ যোৱা, এনেকৈ পাৰ হৈ গৈছিল দিনবোৰ। জীয়াই থাকি ভাল লাগিছিল, খুব ভাল লাগিছিল। ভাল লাগিছিল চৌপাশৰ পৃথিৱীখনক, ভাল লাগিছিল সকলোকে। আৰু সুবৰ্ণ, জীয়াই থাকি কেনে লাগিছিল সুবৰ্ণৰ? এলকহলিক দেউতাকে নৰককুণ্ডৰ পৰিণত কৰা সেই ঘৰখনত কেনে আছিল সুবৰ্ণ? পিছলৈ উভতি চালে যেন একো দেখা নাযায়। চকুৰ আগত ভাহি উঠে মাত্ৰ এযোৰ ডাঙৰ ডাঙৰ উজ্জ্বল চকু, শান্ত আৰু মৰমীয়াল এটা হাঁহি। ডাঠ নীলা ৰঙৰ পেণ্ট আৰু আকাশী ৰঙৰ চাৰ্টৰ ইউনিফৰ্ম পিন্ধা এটা লাহি ল'ৰা। সি টিনৰ বাকচ হাতত ওলমাই স্কুললৈ যায়। পুতিৰ স্কুল নাই, তাইৰ এডমিশ্যন হোৱাই নাই। ঘৰৰ ওচৰৰ কোৱাৰ্টাৰটোত নতুনকৈ থাকিবলৈ অহা পৰিয়ালটোলৈ পুতিৰ কৌতূহলৰ অন্ত নাই। বাইকহঁতৰ লগত একে সময়তে স্কুললৈ যাবলৈ ওলাই সুবৰ্ণ। পুতি গেটৰ ওচৰত ৰৈ থাকে। সি পুতিলৈ চাই হাঁহে, পুতিয়েও হাঁহে। দুযোৰ উজ্জ্বল চকু একাকাৰ হৈ যায়। পুতেকক আগবঢ়াই থবলৈ অহা মাকে তাৰ পিছত পুতিৰ লগত কথা পাতে। এদিন পুতিৰ লগত পুতিহঁতৰ ঘৰলৈ আহিল সুবৰ্ণৰ মাক। আজি এওঁলোকক এবাৰ আমাৰ ঘৰলৈ পঠিয়ালে বৰ ভাল পাম। আজি সুবৰ্ণৰ জন্মদিন। পুতিৰ পূৰ্ণগৰ্ভা মাকে ক্লান্ত হাঁহি মাৰি তেওঁলৈ তামোলৰ বঁটা আগবঢ়াই দিছিল। আপোনালোক অহা ইমান দিন হ'ল, যাম বুলিও যাব পৰা নাই। বৰ ভাগৰ লাগে, মন নাযায় ওলাই যাবলৈ। মইহে আহিব লাগিছিল বাইদেউ, কিন্তু সুবৰ্ণৰ মাক যেন ম্লান মুখেৰে ৰৈ গৈছিল। সুবৰ্ণহঁতৰ ঘৰত চলি থকা হুলস্থুলবোৰৰ খবৰ নোপোৱাকৈ থকাৰ কাৰণ নাছিল। পুতিৰ মাকে ম্লান হাঁহি মাৰি প্ৰসংগটো এৰাই চলিছিল। আমাৰ জন্মদিন নাপাতে, চবৰে পাতে, পুতিয়ে হঠাৎ কৈ উঠিছিল। মাকৰ গাল দুখন মুহূৰ্ততে ৰঙচুৱা হৈ পৰিছিল কাণ দুখন। পুতেকৰ জন্মদিনলৈ নিমন্ত্ৰণ জনাবলৈ অহা অধস্তন বিষয়াৰ সাধাৰণ পত্নীৰ সন্মুখত 5 বছৰীয়া জীয়েকে গালে মুখে যেন সানি দিছিল অপমানৰ এন্ধাৰ। উত্তৰ দিবলৈ একো নাছিল, কোনো যুক্তি নাছিল, কোনো অজুহাত। তোমাৰ মাৰ গা ভাল নহয়, গা ভাল হ'লে পাতিব। তোমাৰ কেতিয়া গা ভাল হ'ব মা? মই জন্মদিন পাতিলে বহুত ভাল পাওঁ। কিমান মানুহ আহে, ভাল ভাল খোৱা বস্তু, ধুনীয়া ধুনীয়া কাগজেৰে বন্ধা খেলনা। যা, ভিতৰলৈ যা, স্থান কাল পাত্ৰ একোৰে জ্ঞান নাই। মাকৰ মাতটো এনেই অনুচ্চ হৈ আছিল, কিন্তু সেই মাতটোৰ পৰা ছিটিকি আহিছিল জুইৰ উত্তাপ। সেই জুইৰ উত্তাপ অচিনাকি। মাকলৈ অবাক হৈ চাই থাকি ভিতৰলৈ গুচি গৈছিল পুতি। বুজি পোৱা নাছিল স্থান কাল পাত্ৰ মানে কি। সুবৰ্ণৰ মাক যোৱাৰ পিছত গম্ভীৰ মুখেৰে পুতিৰ ওচৰলৈ আহিছিল মাক, প্ৰচণ্ড বিৰক্তিৰ সৈতে। মান সন্মান চব শেষ কৰিলি আজি। এনেকৈ কৈছিলি তহঁতক যেন আমি একোৱেই নিদিওঁ, কেতিয়াও যেন তহঁতে ভাল একো খাবলৈকে পোৱা নাই। সুবৰ্ণৰ মাকে আমাক হাঁহিব, নকবি আজিৰ পৰা। বাহিৰৰ মানুহৰ আগত ঘৰৰ কথা ক'ব নাপায়। কিনো ক'লো মই?
জন্মদিন পাতিলে ভাল লাগে বুলিহে কৈছিলোঁ। কিয়নো নাপাতা? পাতিব লাগে, চবেই দেখোন পাতে। দেউতাক ক'বা না। দেউতাৰে সেইবোৰ ভাল নাপায়। চবেইনো ক'ত পাতে? বেছিভাগেই চোন নাপাতে। দেউতাৰ আগত এইবোৰ ক'বলৈ নাযাবি, খং কৰিব। নকওঁ বাৰু। বাহিৰৰ মানুহ মানে কি মা? যিবোৰ মানুহ বেলেগৰ ঘৰত থাকে সেইবোৰ আমাৰ কোনো নহয়। সেইবোৰ বাহিৰৰ মানুহ। সুবৰ্ণহঁত আমাৰ কোনো নহয়, তেওঁলোক বাহিৰৰ মানুহ। আমাৰ ঘৰৰ গুৰুং দাদা ঘৰৰ মানুহ নে বাহিৰৰ মানুহ মা? আমাৰ ঘৰত থাকিলে তেওঁলোকো বাহিৰৰ মানুহ। সিহঁতক আমি দৰমহা দিওঁ আৰু সিহঁতে আমাৰ কাৰণে কাম কৰে। ঘৰৰ মানুহ যেনে মাক দেউতাক ভায়েক ভনীয়েক এইবোৰ। মই দেখোন গুৰুং দাদা বুলি মাতোঁ, মোক বইনী বুলি মাতে। বহুত ভাল হয় গুৰুং দাদা, মোক পুতলা সাজি দিয়ে, কলপাতেৰে পেঁপা সাজি দিয়ে। গুৰুং দাদাই মোক ঘৰৰ কথা কয়। মই গুৰুং দাদাৰ ঘৰৰ মানুহ। তোক গুৰুঙৰ লগতেই পঠিয়াই দিম তেনেহ'লে, গাখীৰ খীৰাবিকৈ, স্কুলত নাম লগাই নিদিওঁ। ইহ, কিয় বা যাম? নাযাওঁ। তোমালোকৰ লগত থাকিম, স্কুললৈ যাম। মই কেতিয়া স্কুললৈ যাম মা? ভাল ছোৱালী হৈ থাকিলে অহা মাহৰ পৰা। মই দেখোন ভাল ছোৱালী। গুৰুং দাদাক সিদিনা ভৰিত সোমোৱা কাঁইট এডাল উলিয়াই দিছিলোঁ, অকণমানি কাঁইট। তাৰ আঙুলিবোৰ এই শকত শকত, চিকুটিবই নোৱাৰি। মই উলিয়াই দিলোঁ। মোক কৈছে, আমাৰ পুতি বইনী ইমান ভাল ছোৱালী, চবেই ভাল পায়। মোক তুমি ভাল পোৱানে মা? গুৰুঙৰ ভৰিৰ কাঁইট উলিয়াইছিলি? উফ! কি বুলি বুজাও এই ছোৱালীজনীক? পুতি, শুন, এইবোৰ কাম নকৰিবি। দেউতাই শুনিলে খং কৰিব। সি ড্ৰাইভাৰ হয়। মানুহে দেখিলে কি ভাবিব? উফ, কিয় এনেকুৱা হ'ল এই? পুতি শুন, মানুহে কথা কওঁতে বহুত ভাবি ক'ব লাগে, নহ'লে বিপদ হয়। মইতো সঁচা কথা কওঁ। তুমি দেখোন কোৱা সঁচা কথা ক'লে বিপদ নাই। সঁচা কথাই ক'ব লাগে। কিন্তু কিছুমান কথা সঁচা হ'লেও কাকো ক'ব নালাগে। জন্মদিন নপতাটো সঁচা কথা। কিন্তু কৈ দিয়াৰ কাৰণে সুবৰ্ণহঁতে আমাক নাহাঁহিব জানো? কিয় হাঁহিব? তোমাৰতো গা ভাল নহয়? তোমাৰ পেটটো কিমান ডাঙৰ হৈছে? পেলুৰ দৰৱ খাবা, নহ'লে মানুহে পেলু হৈছে বুলি জোকাব। উজ্জ্বল হাঁহিৰ ঝৰ্ণা নামি আহিছিল। ফুলা ফুলা কলা ভৰিৰ খোজ পেলাই পুতি গুচি গৈছিল ৰান্ধনী ঘৰৰ পিছফালৰ খেলা ঘৰলৈ। উৰি গৈছিল জন্মদিন নপতাৰ দুখ, মাত্ৰ ৰৈ গৈছিল কেইটামান প্ৰশ্ন। ড্ৰাইভাৰৰ ভৰিৰ কাঁইট উলিয়াই দিলে কি হয়? সঁচা কথা ক'লে কিয় মানুহে হাঁহে? পেটত পেলু হ'লে কিয় জন্মদিন পাতিব নোৱাৰি? ছিট বেল্ট বন্ধাৰ নিৰ্দেশনা দিয়া চবেই লাইট নুমাই গৈছে। স্পিকাৰত ভাহি আহিছে এয়াৰ হোষ্টেজৰ মাত। মেঘৰ ধোঁৱাৰ মাজৰ পৰা ওলাই আহি আকৌ মেঘৰ সমুদ্ৰৰ ওপৰেৰে উৰি যাব ধৰিছিল ষ্টীলৰ চৰাই।